এনেকৈ ইউজি ব্ৰহ্ম ছাৰক মই লগ পাইছিলোঁ আপোনাৰ KVK কৃষি বিজ্ঞান কেন্দ্ৰৰ মানে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত এনেকৈ মিটিংবিলাকত লগ পাওঁ। তেতিয়া মোৰ মানে ছাৰৰ লগত কথা পাতি ভাল লাগে। তাৰপিছত গোবিন্দ বসুমতাৰী আমাৰ ঘৰতে ওদালগুৰি ঘৰতে আছিলে যেতিয়ালৈকে অসম এই বড়ো আন্দোলনৰ হেৰিয়ালৈকে। গতিকে মই তেওঁলোকে ইমান ষ্টুডিয়াছ মানুহখিনি থাকোঁতে মই আচলতে মানে কি মোৰ মানুহখিনিক মোৰ খুব ভাল লাগিছে আৰু তেওঁলোকৰ ওপৰত মই বহুত আশা কৰিছোঁ কিবা এটা আমি এটা চেঞ্জ পৰিৱৰ্তন এটা আনিব লাগে। গতিকে মই ভাবিলোঁ যে মোৰ এইটোৱে উপযুক্ত সময় আৰু মই এতিয়া UPPLত মই কাম কৰি মই যাতে আগবঢ়াই লৈ যাব পাৰোঁ গোটেই নাৰী জাতিটোক মই যাতে আগবঢ়াই লৈ যাব পাৰোঁ মোৰ সেইটোৱে। মোক এটা আমাৰ চেণ্ট্ৰেল কমিটিয়ে প্ৰমোদ বড়ো ছাৰে মোক এটা ভাব দিছে, সেইটো হৈছে আপোনাৰ হেৰি অৰ্গেনাইজিং ছেক্ৰেটাৰী মানে অৰ্গেনাইজিং ছেক্ৰেটাৰী হ'বলৈ হ'লে বহুত কাম কৰিব লাগিব। কিন্তু ময়ো ভাল পাইছোঁ কাৰণ কিয় এই সুযোগতে যদি মই কাম কৰিছোঁ বহুত কাম কৰিছোঁ, মই অসমৰ বিভিন্ন গাঁৱে ভূঞে মই কাম কৰিছোঁ, কিন্তু অসমত মই স্বীকৃতি পোৱা নাই। যেনেকৈ মই ধৰক দিল্লী বম্বেত মোৰ যিটো নাম, কিন্তু মই অসমত এতিয়ালৈকে তেনেকৈ হেৰি কৰা নাই। গতিকে মই এই অসমত কাম কৰিবৰ কাৰণে মোক এখন বেকবন লাগিবই আৰু সেইটো কাৰণে মই আজি UPPLত জইন কৰিলোঁ। তাক মই আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰথমতে উদ্দেশ্যটোৱে হৈছে মোৰ মহিলাখিনিক আগবঢ়াই লৈ যোৱাৰ। গতিকে মই তেওঁলোকক যদি মোৰ নিচিনাকৈ আৰু এগৰাকী বা মই 10 গৰাকী যদি কিৰণ বড়ো বনাব পাৰোঁ, মই নিজে জানো মই 10 বছৰ বয়সৰ পৰা মই কিখিনি কৰি আহিছোঁ সেইটো মই জানো, বেলেগে নাজানিলেও মই নিজে জানো। আজি মোৰ 57 হ'ব দিয়কচোন, কিন্তু মই কেনেকৈ কি কৰিছোঁ মই একদম গাঁৱে ভূঞে আজি আহিছোঁ এইফালে জলজলি হৈ পুৰণা কথা মনত পৰিছে। সৰুকালত মই গোটেই গাঁওবিলাক ঘূৰিছিলোঁ, ওদালগুৰিত আছিলোঁ, ইফালে আপটো মোৰ মানে শদিয়াৰ পৰা ধুবুৰীলৈ মই মোৰ হেৰিটো আছে বুলি ক'লেও মোৰ ভুল নহয়। গতিকে ফেশ্বন ইণ্ডাষ্ট্ৰীত মই জড়িত হ'লোঁ। মোৰ ফেশ্বন ইণ্ডাষ্ট্ৰীত যোৱাৰ আগলৈকে মই এগ্ৰিকালচাৰ ফিল্ডত কাম কৰিছিলোঁ। মই তেতিয়া মানে কি খেতি বাতি কোনে কেনেকৈ কৰে, অকণমান মাটিতে কোনে খেতি কৰি নিজৰ ঘৰখনক মানে চলাই নিব পাৰে তেনেকুৱা ধৰণৰ এৱাৰনেছ কিছুমান মই নিজৰ ফালৰ পৰা মই দিছিলোঁ। লখিমপুৰ ডিষ্ট্ৰিক্ট, বিহপুৰীয়া, ধেমাজি এনেকৈ আৰু তাৰপিছত এইফালে ভেৰগাঁৱত